আপোনাৰ ঘৰত ঘটি থকা সৰু সৰু ঘটনাবোৰ অৱহেলা নকৰিব। কিছুমান ঘটনা অনাগত দুৰ্ভাগ্যৰ সংকেত হ'ব পাৰে। কি ঘটনাৰ প্ৰতি আপুনি সচেতন হ'ব লাগে জানেনে? বিশ্বাস অনুসৰি এনে বহুতো ঘটনা মানৱ জীৱনত সংঘটিত হয় যিয়ে সূচায় যে অনাগত সময়ত সেই ব্যক্তিজনৰ সৈতে কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব। আপুনি নিশ্চয় শুনিছে যে এজন ব্যক্তিয়ে নিজৰ ভাগ্যৰ সৈতে জন্মগ্ৰহণ কৰে। ভাগ্য ভাল হওক বা বেয়া, তেওঁৰ সৈতে মৃত্যুলৈকে লগতে যায়। কিছুমান মানুহে কেৱল কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে এনেধৰণৰ কথা অস্বীকাৰ কৰে। একে সময়তে কিছুমান লোক আছে যিয়ে ইয়াক ভাগ্য বুলি বিবেচনা কৰে। যদি জীৱনত কিবা ভাল হয় বা যদি কিবা বেয়াও হয়, তেওঁলোকে ইয়াক ভাগ্য বুলি বিবেচনা কৰে। আপুনি ভাবেনে যে ভাগ্য আৰু দুৰ্ভাগ্য হঠাতেই আপোনাৰ জীৱনলৈ আহে? বিশ্বাস অনুসৰি এনে বহুতো ঘটনা মানুহৰ জীৱনত সংঘটিত হয় যিয়ে সূচায় যে অনাগত সময়ত সেই ব্যক্তিজনৰ সৈতে কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে। এনে লক্ষণ বা সংকেতবোৰৰ বিষয়ে জানি লওঁ আহক। যদি আপোনাৰ পত্নীয়ে প্ৰতিদিনে আপোনাৰ ঘৰত কষ্ট পায়, তেন্তে আপোনাৰ ভাগ্য কেতিয়াও জিলিকি নাথাকিব। যদি আপোনাৰ ঘৰৰ কোনোবা বাৰে বাৰে অসুস্থ হৈ আছে, তেন্তে বুজি ল'ব যে কোনো ধৰণৰ দুৰ্ভাগ্য আছে। যদি আপোনাৰ ঘৰ পৰিষ্কাৰ কৰি ৰখা স্বত্তেও লেতেৰা বিয়পে, তেন্তে লক্ষ্মী আপোনাৰ ওপৰত যথেষ্ট খং কৰে। যদি গাখীৰ উতলাই থাকোঁতে বাৰে বাৰে পাত্ৰৰ পৰা পৰিছে, তেনেহ'লে ই কিছু দুৰ্ভাগ্যৰ লক্ষণ। যদি আপোনাৰ ঘড়ীটো চলাচল কৰা বন্ধ হয়, ইয়াক দুৰ্ভাগ্যৰ লক্ষণ বুলিও গণ্য কৰা হয়। যদি এগৰাকী মহিলা বাৰে বাৰে গৰ্ভপাত হয় আৰু সন্তান জন্ম দিবলৈ সক্ষম নহয়, এইটো এটা ডাঙৰ দুৰ্ভাগ্যৰ লক্ষণ। ঘৰটোৰ পশ্চিম আৰু উত্তৰ পশ্চিম দিশত চিল কৰাৰ অৰ্থ হৈছে যে কিবা এটা অশুভ ঘটনা ঘটিব। যদি আপোনাৰ ঘৰত ৰখা নিমখীয়া বস্তু এটাত কলা পৰুৱা লাগে, তেনেহ'লে ই দুৰ্ভাগ্যৰ লক্ষণ। যদি ঘৰত ৰখা চিচাৰ পাত্ৰ হঠাতে পৰি যায় আৰু কোনো কাৰণ নোহোৱাকৈ ভাঙি যায়, তেনেহ'লে ই কিবা অপ্ৰীতিকৰ লক্ষণ। যদি ঘৰত জ্বলোৱা চাকিটো বায়ু অবিহনে নিৰ্বাপিত হয়, তেন্তে ইয়াক এক অতি ডাঙৰ অশুভ শক্তিৰ লক্ষণ বুলি গণ্য কৰা হয়।